নমস্কাৰ বন্ধুসকল, মাৰ্কেটত আকৌ এটা আহি গ'ল নতুন পেটিএম কেছ আৰ্নিং এপ্লিকেশ্যন, যিটো এপ্লিকেশ্যনত আপোনালোকে স্পিন কৰি লগতে ইয়াত কিছুমান সৰু সুৰা টাস্ক কমপ্লিট কৰি আপোনালোকে পেটিএম কেছ আৰ্নিং কৰিব পাৰিব। তো বন্ধুসকল, এপ্লিকেশ্যনটোত মিনিমাম ৰিডিম মাত্ৰ 10 টকা হ'লে পইচাখিনি আপুনি আপোনাৰ পেটিএম একাউণ্টত ল'ব পাৰিব আৰু পইচাটো 24 ঘণ্টাৰ ভিতৰত আপোনাৰ পেটিএম একাউণ্টত আহি যাব। তো বন্ধুসকল, এপ্লিকেশ্যনটোৰ লগত আপোনালোকে মোৰ মোবাইল স্ক্ৰীণত দেখা পাইছে। এইটো এপ্লিকেশ্যনটোৰ লিংক আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনৰ পৰা যাই পেলাই এপ্লিকেশ্যনটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। তাৰ পাছত যেতিয়া এপ্লিকেশ্যনটো অ'পেন কৰিব, চিম্পলি আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ, ইয়াত এলাউ কৰি দিব। তাৰ পাছত আপোনালোকক ইয়াত চাইন ইন উইথ গুগলত ক্লিক কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা পেজ, মানে আপোনালোকে যেতিয়া চাইন ইন উইথ গুগলত ক্লিক কৰিব তেতিয়া আপোনালোকৰ জিমেইল একাউণ্ট শ্ব' হৈ যাব আৰু আপোনালোকে জিমেইল একাউণ্ট যিকোনো এটা চিলেক্ট কৰি পেলাই সিলেক্ট কৰি ল'লেই হ'ল আৰু তাৰপাছত অট'মেটিক আপোনাৰ লগইন হৈ যাব জিমেইল একাউণ্টৰ লগত। অ'কে, তাৰপাছত আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ। ইয়াত আপোনালোকে ওপৰত দিব লাগিব আপোনাৰ পেটিএম মোবাইল নাম্বাৰ আৰু তলত দিব লাগিব আপোনাৰ ৰিফাৰেল কোড। ৰিফাৰেল কোডটো আপোনালোকে মোৰ ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনতো পাই যাব আৰু মোবাইল স্ক্ৰীণত দেখাই পাই আছে। সেই কোডটো দি পেলাই ইয়াত ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। তাৰপাছত এই এপ্লিকেশ্যনটোত আপোনাৰ একাউণ্টটো ছাকচেছফুলি ক্ৰিয়েট হৈ যাব। তো বন্ধুসকল, ছাকচেছফুলি একাউণ্টটো বনোৱাৰ পিছত আপোনালোকৰ ওচৰত আহি যাব এনেকুৱা এটা পেজ। ইয়াত আপোনালোকে দেখা পাইছে মোৰ ফোন নম্বৰ আৰু মোৰ জিমেইল একাউণ্টটো শ্ব' হৈ আছে আৰু মোৰ ৱালেটত আছে বৰ্তমান 762টা কইনছ আৰু ইয়াত মই আপোনালোকক কৈ আছোঁ 2000 কইনছত ইয়াত আপোনাৰ 10 টকা হয়। তো বন্ধুসকল, এতিয়া ইয়াৰ পৰা পইচা কেনেকৈ আৰ্নিং কৰিব তাৰ কাৰণে একদম ওপৰৰ অপশ্যনটো আপোনালোকে দেখা পাইছে ৰিফাৰ এণ্ড আৰ্ণ। আপোনালোকে ৰিফাৰ এণ্ড আৰ্ণত ক্লিক কৰি পেলাই আপোনালোকে হোৱাটছএপত যাই পেলাই আপোনালোকৰ বন্ধুসকলক শ্বেয়াৰ কৰক আৰু আপোনাৰ বন্ধুসকলক আপোনাৰ ৰিফাৰ কোডেৰে জইন হ'বলৈ দিয়ক। আপুনি ইয়াত ভালেখিনি পেটিএম কেছ পাব, মানে কইনছ পাব আৰু সেই কইনছখিনি আপোনালোকে পইচালৈ কনভাৰ্ট কৰি পেটিএম কেছ ল'ব পাৰিব। তো 2 নম্বৰ অপশ্যনটো আহি যায় আপোনালোকৰ ডেইলি চেকিনত ক্লিক কৰিলে ইয়াত আপোনালোকে ডেইলি 20 কইনছ পাব। ইয়াত দেখা পাইছে মই পাই গ'লোঁ। তাৰপাছত এতিয়া 3 নম্বৰ অপশ্যনটোত আছে স্পিন। তো বন্ধুসকল, ইয়াত দেখা পাইছে আপোনালোকে দৈনিক 13টাকৈ স্পিন পাব। ইয়াত স্পিন অপশ্যনটোত ক্লিক কৰি দিলে হ'ল, এনেকৈ ঘূৰিব আৰু যিমানত পৰে সিমানটা কইনছ আপোনালোকে পাই যাব। ইয়াত দেখা পাইছে মই 10টা কইনছ পাই গ'লোঁ। অ'কে ক্লিক কৰি দিম, এডভাৰটাইজমেণ্টটো আহিলে আপোনালোকে বেক কৰি দিব। তো বন্ধুসকল, এনেকৈ আপোনালোকে প্ৰথমতে 12টা স্পিন কমপ্লিট কৰি লওক। তাৰপাছতে আপোনালোকে স্পিনৰ তলত যিটো অপশ্যন আছে সেই টাস্কটো কমপ্লিট কৰিব পাৰিব। তো মই আপোনালোকক দেখুৱাই দিছোঁ। এতিয়া 10টা কইনছ পালোঁ, এডভাৰটাইজমেণ্ট আহিব, মই বেক কৰি দিছোঁ আৰু বেক কৰি পেলাই আপোনালোকক দেখুৱাই দিছোঁ। ৰয়েল স্পিনৰ পিছত টুডে টাস্কটোত যেতিয়া ক্লিক কৰিব এইটো নাহে, মানে ফাৰ্ষ্ট টাইম আপোনালোকে ডেইলি চেকিং কৰিব লাগিব, তাৰপাছত স্পিনটো কমপ্লিট কৰিব লাগিব, তাৰপাছত টুডে টাস্ক, তাৰপাছত ডাউনলোড, তাৰপাছত ফান ৰিৱাৰ্ড, এনেকৈ অপশ্যনবিলাক কমপ্লিট কৰিব লাগিব। তো বন্ধুসকল, মই ৰয়েল স্পিনটো সম্পূৰ্ণ কমপ্লিট কৰি লৈছোঁ। বন্ধুসকল, ইয়াত মই স্পিনটো কমপ্লিট কৰিলোঁ। আপোনালোকে দেখা পাইছে প্লিজ ভিজিট টমৰো, মানে আজিটো গোটেই কমপ্লিট কৰিলোঁ আৰু মোৰ ৱালেটত দেখা পাইছে আপোনালোকে 907 কইনছ হৈ গ'ল। তো এতিয়া মই টুডে টাস্কত ক্লিক কৰি দিছোঁ। ইয়াত আপোনালোকে দেখা পাইছে টুডে টাস্কত ক্লিক কৰি দিয়াৰ পিছত ক্লিক অন ইনষ্টল বাটন এণ্ড ৱেইট ফৰ 30 ছেকেণ্ড টু কমপ্লিট টাস্ক, মানে আপোনালোকে ইয়াত ইনষ্টল এটা কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে ক্লিক অপশ্যনটো দেখা পাইছে, ইয়াত ক্লিক কৰিব লাগিব। এডভাৰটাইজমেণ্ট আহিলে আপোনালোকে কি কৰিব, বেক কৰি দিব। তাৰপাছত আপোনালোকে ইয়াত দেখা পাইছে, চৰি দেই, এইটো মানে যিটো এডভাৰটাইজমেণ্ট আহিব সেই এডভাৰটাইজমেণ্টতে ক্লিক কৰিব লাগিব, মানে যিটো ফুল স্ক্ৰীণ এডভাৰটাইজমেণ্ট আহিব সেইটোতে আপোনালোকে ক্লিক কৰিব লাগিব। অ'কে, তো মই আকৌ ক্লিক কৰি দিছোঁ। এতিয়া এই এডভাৰটাইজমেণ্টত মই ক্লিক কৰি দিম। তাৰপাছত ই মোক যিকোনো ৱেবছাইট বা প্লে ষ্ট'ৰলৈ লৈ যাব। এতিয়া মই তাত 13 ছেকেণ্ড ৱেইট কৰি ল'ম আৰু 13 ছেকেণ্ড ৱেইট কৰাৰ পিছতে মই ইয়াৰ পৰা বেক কৰি দিম আৰু মোৰ ক্লিক টাস্কটো কমপ্লিট হৈ যাব। তো বন্ধুসকল, এতিয়া মই ইয়াত 13 ছেকেণ্ড ৱেইট কৰি লৈছোঁ। আপোনালোকে দেখা পাইছে বন্ধুসকল, তলত হিট ছাকচেছ বুলি লিখা আহিছিল। এতিয়া মই ইয়াৰ পৰা বেক কৰি দিছোঁ। ইয়াৰ পৰা বেক কৰি দিয়াৰ পিছত দেখা পাইছে স্পিন টু আৰ্ণ। এতিয়া ৰিয়েটিত ক্লিক কৰি দিম। ইয়াত আহি যাব স্পিন টু আৰ্ণ টাস্ক কমপ্লিট, প্লিজ ভিজিট টমৰো। আজিটো কমপ্লিট হৈ গ'ল। এতিয়া মোৰ ৱালেটত 1057 টকা 57 কইনছ হৈ গ'ল। তো বন্ধুসকল, এতিয়া আহিছে ডাউনলোড অপশ্যন। এইটোও চেম টুডে টাস্কৰ নিচিনাই, ইয়াত ডাউনলোড কৰিব লাগিব, এনেকৈ 100টা কইনছ পাব। তো তাৰপাছত আহি যায় ফান ৰিৱাৰ্ড অপশ্যনটোত। এইটোত ক্লিক কৰিলে আপোনালোকে কেনেকুৱা দেখা পাইছে ই যে ডাৰ্ক চেইন কালাৰ, মানে এই কালাৰটো কেনেকুৱা কালাৰ সেইটো আপোনালোকে হয়নে নহয় সেই কালাৰটো শুদ্ধ আপোনালোকে ক্লিক কৰি দিলে হ'ল। মই দিছোঁ, মোৰ ভুল হৈ গ'ল। এনেকৈ আপোনালোকে এইটো বঢ়িয়া হয়। এইটো দেখা পাইছে ৰয়েল ব্লু কালাৰ হয়নে নহয়, হয়, এইটো দেখা পাইছে। অ'কে হৈ গ'ল। এতিয়া 2 নম্বৰ অপশ্যনত আকৌ আহি গ'ল, এডভাৰটাইজমেণ্ট আহিলে বেক কৰি দিব আৰু ইয়াতো যিটো দেখা পাইছে এইটো কালাৰটো হয়নে নহয়, এইটো মোৰ ভুল হৈ গ'ল। আকৌ এবাৰ মই ট্ৰাই কৰি আছোঁ, এতিয়া হৈছে দেখা পাইছে আৰু 3 নম্বৰ অপশ্যনটোত আহি গ'ল। এনেকৈ আপোনালোকে 10লৈ কমপ্লিট কৰিব লাগিব, ইয়ালৈ এনেকৈ কমপ্লিট কৰিব লাগিব শুদ্ধ এনচাৰ দি পেলাই। তো এনেকৈ এই এপ্লিকেশ্যনটো আপোনালোকে পইচা আৰ্নিং কৰিব পাৰিব। তাৰপাছত আপোনালোকে পইচাটো ৰিডিম লগাবৰ কাৰণে কেছ আউট অপশ্যনটোত ক্লিক কৰি দিব লাগিব। ইয়াত আপোনালোকে দেখা পাইছে
2000 কইনছত 10 টকা 4000 কইনছত 20 টকা 8000ত 40 টকা 10000ত 50 টকা যেতিয়া 2000 কইনছ হৈ যাব মই ৰিডিমত ক্লিক কৰি দিম আপোনালোকৰ ৰিডিমত ক্লিক কৰি দিলে হ'ল আপোনাৰ ৰিডিম সাকসেসফুলি হৈ যাব ওকে তো বন্ধুসকল এনেকৈ আৰ্নিং কৰক তাৰ পাছত এপ্লিকেশ্যনটো যদি ভাল লাগিছে ইয়াত ৰেটাছত ক্লিক কৰি পেলাই ৰেটাছ দিব পাৰিব আৰু ভেৰিফাই মি এইটো অটোমেটিক ভেৰিফাই হৈ যায় আৰু মাই নেটৱৰ্কত আপোনাৰ ৰিফাৰ কোড ইউজ কৰি কেইজন বন্ধু জইন হৈছে সেইটো আপোনালোকে দেখা পাব বৰ্তমান মই বেলেগক কোনো ৰিফাৰ কৰা নাই তো শ্ব' হোৱা নাই তো বন্ধুসকল এয়াই আছিল এপ্লিকেশ্যনটো ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই গুড বাই